নমস্কাৰ স্বাগতম জনাইছোঁ ইণ্ডিয়ান ডিফেন্স আছামিছলৈ। আজি আমি এনেকুৱা এখন ফাইটাৰ এয়াৰক্ৰাফ্টৰ কথা পাতিম যোনখনৰ বাবে ভাৰতত বহু পলিটিকেল কণ্ট্ৰভাৰ্চি হ'ল। বহু দেশ আচৰিত লগতে এয়াৰক্ৰাফ্টৰ হায়াৰ প্ৰাইচ মাল্টি-বিলিয়ন ডলাৰক লৈ ছুপ্ৰিম কোৰ্টতো বহু ধৰণৰ কৰাপশ্যনৰ কথা উত্থাপন কৰা হ'ল। তথাপিও ইয়াৰ স্বত্বেও ভাৰতে ইণ্টাৰ গভৰ্ণমেণ্টেল এগ্ৰিমেণ্টৰ জৰিয়তে এয়াৰফ'ৰ্চৰ বাবে 2016ত প্ৰায় 59,000 কৰোৰ মানে 59,000 কোটি টকাৰ ডিল ফ্ৰান্সৰ লগত চাইন কৰিলে। ফাইটাৰ এয়াৰক্ৰাফ্টখনৰ নাম আছিল ৰাফেল ফাইটাৰ জেট আৰু ইয়াক 36খন জেট মানে এটা স্কোৱাড্ৰন ফ্ৰান্সক অৰ্ডাৰ দিয়া হ'ল। এইকেইখন মাল্টি-ৰল ফাইটাৰ জেট হয় আৰু ইয়াক ফ্ৰান্সৰ ডাছল্ট এভিয়েশ্যনৰ দ্বাৰা বনোৱা হৈছিল। এইটো এটা ভাৰতৰ সৰ্বোচ্চতম ডিল বুলি ক'লেও বেয়া নহয়। আনহাতে ইয়াৰ মিছাইল ছিষ্টেম, ইজৰাইলী হেলমেট মাউণ্টেড ডিছপ্লেচ, ৰাডাৰ ৱাৰ্ণিং ৰিচিভাৰ্ছ, ল' বেণ্ড জেমাৰ্ছ, 10 আৱাৰ ফ্লাইট ডাটা ৰেকৰ্ডিং, ইনফ্ৰাৰেড চাৰ্চ এণ্ড ট্ৰেকিং ছিষ্টেম আৰু বহুতো ইকুইপমেণ্টছ ভাৰতৰ মতে মডিফাই কৰা হৈছে। আৰু মই ইয়াত যিবোৰ টেকনিকেল ছিষ্টেমৰ কথা ক'লোঁ, ইয়াৰ সকলোবোৰ ইকুইপমেণ্টছৰ বিষয়ে আন এটা ভিডিঅ'ত মই ভালদৰে আপোনালোকক জনাই ক'ম। ৰাফেল এয়াৰক্ৰাফ্টৰ ফাৰ্ষ্ট বেটছ ভাৰতত জুলাই 29, 2020 চনত প্ৰায় অৰ্ডাৰ দিয়া 4 বছৰ পাছত আহিছিল। ভাৰতে যেতিয়া ৰাফেল ডিল কৰিছিল সেইটো সময়ত ভাৰতৰ যিবোৰ ডিফেন্স এক্সপাৰ্টছ তেতিয়া ৰাফেলৰ পক্ষত নাছিল। সেই সময়ত সকলোতে পাৰ্চনেল ফেভাৰিট আছিল ৰাছিয়াৰ ছুখয় 35 জেটখন। কিন্তু বহু কাৰণৰ কাৰণে ভাৰতে ৰাছিয়াৰ জেট ক্ৰয় কৰিব বিচৰা নাছিল। কিন্তু আজিৰ দিনত যদি সেই একেই ডিফেন্স এক্সপাৰ্টখিনি সোধা হয় যে Su-35 আৰু ৰাফেলৰ মাজত কোনখনক বাচিব, তেতিয়া সকলোৱে ৰাফেল ক'ব। কিয়নো এই 3 বছৰৰ ভিতৰত ভাৰতৰ বাহিৰৰ ৰাফেলে তুৰ্কীৰ যি সৈন্য বেছ লিবিয়াত অৱস্থিত তাৰ প্ৰাইম এয়াৰ ডিফেন্স ছিষ্টেম ভংগ কৰি ৰাফেলৰ দ্বাৰা এয়াৰ ষ্ট্ৰাইক কৰাত সফল হৈছিল। লগতে নাটো মানে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ যুদ্ধত অভ্যাসত ইউৰোপত সকলো এয়াৰক্ৰাফ্টক বিট কৰিছিল আৰু চিৰিয়াৰ যুদ্ধত ISৰ উগ্ৰপন্থীকো ধ্বংস কৰিবলৈ সামৰ্থ্য হৈছিল। আৰু কিছুদিন পূৰ্বেই ইজিপ্ত যোনে কিছু সময়ৰ আগতে ৰাফেল ক্ৰয় কৰিছিল, ইহঁতৰ লগত ৰাছিয়াৰ Su-35 জেট আগৰ পৰাই ইজিপ্তৰ এয়াৰফ'ৰ্চত আছিল, য'ত নেকি ইজিপ্তে দুয়োখন এয়াৰক্ৰাফ্টৰ এটা সৰু সুৰা যুদ্ধ অভ্যাসো কৰাইছিল পৰীক্ষা ল'বলৈ। আৰু এই পৰীক্ষাৰ ওপৰত সকলো দেশৰ চকু আছিল, কিয়নো Su-35 আৰু ৰাফেলৰ যুদ্ধ পৰীক্ষাৰ অন্তত কি ৰিজাল্ট ওলাব বুলি। আৰু এই পৰীক্ষাৰ ওপৰত সকলোতকৈ বেছি ভাৰত আৰু চীনৰ চকু আছিল, কিয়নো চীনৰ লগত Su-35 আৰু ভাৰতৰ লগত ৰাফেল আছে। আৰু বহু পৰীক্ষাৰ পাছত যি ৰিজাল্ট আহিছিল তাক দেখি চীনৰ চকু গৈ কঁপালত উঠিল, কাৰণ সকলো যুদ্ধ অভ্যাসৰ ৰাফেল 100% মানে 100% বিজয়ী আছিল। যিমান বাৰেই দুয়ো পক্ষৰ মাজত যুদ্ধ হৈছিল তেতিয়াই ৰাফেলে Su-35ক জেম কৰি দিছিল। মানে যদি ৰাফেলে Su-35ৰ কাষতো আহি পাই যায়, Su-35ৰ ৰাডাৰত একো দেখা পোৱা নাযায়। যেতিয়া একো দেখিয়ে পোৱা নাযায় তেতিয়া মিছাইলো ফায়াৰ কৰিব পৰা নাযায়, মানে এক হিচাপে একো কাম নোহোৱা জেট বনি যায়। চ' ৰাফেলৰ যি এডভান্সমেণ্ট তাক মানিব লাগিব। লগতে ইজিপ্তে যি পৰীক্ষাৰ ৰিজাল্ট দেখিলে তাৰ পাছত যিটো অৰ্ডাৰ দিবলগীয়া আছিল ৰাছিয়াক Su-35ৰ, সেইটো কেঞ্চেল কৰি লগে লগে ফ্ৰান্সক সিমানটো পৰিমাণৰ অৰ্ডাৰ দি দিয়া হ'ল। ভাৰতে যেতিয়া ৰাফেলৰ অৰ্ডাৰ দিছিল তাতে এটা ক্লজ আছিল, য'ত নেকি ভাৰতে যদি ইন ফিউচাৰ আৰু ৰাফেল বিচাৰে সেই ক্লজৰ মতে ফ'ল' অন অৰ্ডাৰত ক্লিক কৰি দিয়াৰ লগে লগে সেই একে দাম একে স্পেচিফিকেশ্যনৰ মতে 18খন ৰাফেল অৰ্ডাৰ দি দিব পাৰিব, য'ত নেকি কোনো ধৰণৰ বেলেগ প্ৰচেছ বা টেণ্ডাৰ নিদিয়াকৈ ডাইৰেক্ট অৰ্ডাৰ দি এয়াৰফ'ৰ্চৰ যি ষ্ট্ৰেংথ কমি আছে ৰিফিল কৰিব পাৰিব বুলি ইণ্ডিয়ান ডিফেন্স এক্সপাৰ্টে এতিয়া জনাইছে। আৰু ভিডিঅ'টো দীঘল নকৰি ছেকেণ্ড ভিডিঅ'ত আপোনালোকক ৰাফেলৰ ইকুইপমেণ্টছ জনাম আৰু বহু আলোচনা কৰিম। আৰু ভিডিঅ'টো দীঘল নকৰি ছেকেণ্ড ভিডিঅ'ত আপোনালোকক ৰাফেল আৰু সকলোবোৰ জেটৰ ইকুইপমেণ্টছৰ কথা জনাম। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু যদি আগন্তুক দিনত মোৰ ভিডিঅ' চাবলৈ বিচাৰে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।